নমস্কাৰ আপোনালোকক পুনৰ স্বাগতম জনাইছো এডভান্স আসাম ইউটিউব চেনেলত আজি আপোনালোকৰ বাবে পুনৰ লৈ আছো 5টা আচৰিত ধৰণৰ প্ৰশ্নৰ উত্তৰ গতিকে ভিডিওটো নিশ্চয় একেলগে চাই থাকিব এতিয়া আকচোন বেছি পলম নকৰি ভিডিওটোলৈ আগবাঢ়ো 1 নম্বৰ প্ৰশ্নটো হৈছে জীৱ আৰু নিৰ্জীৱ উভয়ৰে হাৰিত পৰা প্ৰাণী কোনবিধ উত্তৰটো কমেন্ট কৰি জনাব ইয়াৰ উত্তৰটো হৈছে ভাইৰাছ হৈছে জীৱ আৰু নিৰ্জীৱ উভয়ৰে হাৰিত পৰা প্ৰাণী 2 নম্বৰ প্ৰশ্নটো হৈছে কোন দুবিধ প্ৰাণীয়ে কণী আৰু সন্তান জন্ম দিয়ে আপোনাৰ সময় আৰম্ভ হৈছে ইয়াৰ উত্তৰটো হৈছে প্লেটিপ্লাছ আৰু এডিকনাই কণী আৰু সন্তান জন্ম দিয়ে 3 নম্বৰ প্ৰশ্নটো হৈছে কোনবিধ প্ৰাণীয়ে নিজৰ নেজ হেৰুৱালে পুনৰ উৎপাদন কৰিব পাৰে আপোনালোকৰ ঘৰতো আছে কিন্তু ভাবি চাওকচোন ইয়াৰ উত্তৰটো হৈছে জেঠী হয় জেঠীয়ে নিজৰ নেজ হেৰুৱালে পুনৰ উৎপাদন কৰিব পাৰে 4 নম্বৰ প্ৰশ্নটো হৈছে ইউগ্লেনা উদ্ভিদ নে প্ৰাণী প্ৰশ্নটোৰ কেটা ভাল লাগিলে নিশ্চয় লাইক আৰু শেয়াৰ কৰিব ইয়াৰ উত্তৰটো হৈছে উদ্ভিদ আৰু প্ৰাণী উভয়ৰে বৈশিষ্ট্য ইয়াৰ গাত দেখা পোৱা যায় 5 নম্বৰ তথা অন্তিম প্ৰশ্নটো হৈছে ভাৰতৰ কোট মহিলাসকলে টকা দি গৰ্ভৱতী হয় কথাষাৰ আচৰিত কিন্তু সম্পূৰ্ণৰূপে সত্য ইয়াৰ উত্তৰটো হৈছে ছত্তীশগড়ত আৰিয়ান জনজাতিৰ মহিলাসকলে টকা দি গৰ্ভৱতী হয় আপুনি যদি নতুন তেন্তে এনে ধৰণৰ প্ৰশ্ন উত্তৰ পাই থাকিবৰ বাবে এই চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিব